নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅটো মই ক্লাছ 11 ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়ালো। ইয়াত মই তোমালোকক কেইটামান ট্ৰানজেকচনৰ পৰা জাৰ্নেল এন্ট্ৰি কৰি দেখুৱাম। জাৰ্নেল এন্ট্ৰি কেইটা লিখাৰ নিয়মসমূহ তোমালোকক ব্যাখ্যা কৰি দেখুৱাম। এই ট্ৰানজেকচন কেইটা 2025 অৰ্থাৎ যোৱাটো বছৰৰ এনুৱেল এক্সামত সোধা আছিল আৰু তাৰ পৰাই ট্ৰানজেকচন কেইটা মই পিক কৰিছো। তো এটা এটাকৈ আমি ট্ৰানজেকচন কেইটা চাই লওঁ। প্ৰথমটো ট্ৰানজেকচন আছিল 2024 চনৰ প্ৰথম এপ্ৰিলত ফাৰ্ষ্ট এপ্ৰিলত কমেন্স বিজনেছ উইথ ক্যাশ ₹1 লাখ অৰ্থাৎ নগদ 1 লাখ টকাৰে ব্যৱসায় প্ৰতিষ্ঠান এটা আৰম্ভ কৰা হ'ল বুলি কৈছিল। এইটো লেনদেনত আমি প্ৰথমতে চাই লওঁ যে ঘটনাটোৰ ফলত ব্যৱসায় প্ৰতিষ্ঠানত কি বৃদ্ধি পালে। নগদ টকা বৃদ্ধি পালে আৰু নগদ টকাখিনি কি কামত ব্যৱহাৰ কৰা হ'ব, মূলধন আকাৰে ব্যৱহাৰ কৰা হ'ব। তেনে মূলধনৰ বৃদ্ধি পালে। এতিয়া যদি আমি বৃদ্ধি হোৱা দিশ দুটাৰ হিচাপৰ শ্ৰেণী নিৰূপণ কৰো তেতিয়াহলে গম পাম নগদ ধনবোৰ হৈছে সম্পত্তি আৰু মূলধন হিচাপ নামৰে এটা হিচাপৰ অন্তৰ্গত। এতিয়া আমি তাত ডেবিট আৰু ক্ৰেডিটৰ নিয়ম এপ্লাই কৰিব লাগে। সেই নিয়ম অনুসৰি যেতিয়া কোনো এসেট বা সম্পত্তি বৃদ্ধি পায় তাক ডেবিট কৰিব লাগে আৰু মূলধন বৃদ্ধি পালে তাক ক্ৰেডিট কৰিব লাগে। গতিকে এই নিৰ্দিষ্ট ট্ৰানজেকচনটোৰ বাবে আমি লিখিব লাগিব জাৰ্নেল এন্ট্ৰিটোত নগদ ধন অৰ্থাৎ ক্যাশ একাউণ্টক ডেবিট আৰু ক্যাপিটেল একাউণ্টক ক্ৰেডিট কৰি এনেকৈ লিখিম তাক আমি একাউণ্ট আকাৰত। প্ৰথমতে ডেট কলমত আমি লেনদেনটো সংঘটিত হোৱা তাৰিখটো অন্তৰ্ভুক্ত কৰিম। এটো আছিল 2024 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখ। ডেট লিখা প্যাটাৰ্নটো তোমালোকে যেনেকৈ সুবিধাজনক হয় লিখিব পাৰিবা। তো আমি প্ৰথমতে ক্যাশ একাউণ্ট ডেবিট কৰিম। ক্যাশ একাউণ্ট ডেবিট বুলি ইয়াত হাইলাইট কৰিম DR আৰু ক্যাপিটেল একাউণ্টক কৰিব লাগিব ক্ৰেডিট। নগদ ধন ব্যৱসায়লৈ আহিব 1 লাখ টকা, গতিকে ডেবিট স্তম্ভত 1 লাখ টকা অন্তৰ্ভুক্ত হ'ব আৰু মূলধনৰ পৰিমাণো 1 লাখ টকাই বৃদ্ধি পাব। গতিকে আমি ক্ৰেডিট স্তম্ভটো 1 লাখ টকা অন্তৰ্ভুক্ত কৰিম। এতিয়া জাৰ্নেল এন্ট্ৰি সমূহ লিখাৰ লগতে ট্ৰানজেকচনটোৰ বিৱৰণী এটা আমি ইয়াত ব্যাখ্যাৰে কৰিম। সেই ব্যাখ্যাক আমি ইংৰাজীত নেৰেশন বুলি কওঁ আৰু স্টাৰ্ট কৰো এটা পূৰ্বৱৰ্তী পদ অৰ্থাৎ প্ৰিফিক্সেৰে being a business started with cash অৰ্থাৎ নগদ ধনেৰে ব্যৱসায় এটা আৰম্ভ কৰা হ'ল। নেৰেশনটো লিখা বাধ্যতামূলক। প্ৰতিটো জাৰ্নেল শুদ্ধকৈ লিখাৰ লগতে আমি এটা নেৰেশন তাত দিয়াটো কম্পালসৰি দিবই লাগিব। নেৰেশনটো লিখাত বিশেষ কোনো নিয়ম প্ৰয়োগ কৰাৰ দৰকাৰ নাই। এটা শুদ্ধ বাক্য আমি তাত লেনদেনটো ব্যাখ্যা কৰিব পৰাকৈ লিখিলেই হ'ল। গতিকে আমি ট্ৰানজেকচনটো যেটো আমাক দিয়া থাকিব সেইটোৰ আশ্ৰয় লৈয়ে আমি সুন্দৰকৈ বাক্য এটা গঠন কৰি নেৰেশন আকাৰে তাত লিখিব পাৰো। তো এইটো আছিল আমাৰ প্ৰথমটো ট্ৰানজেকচন। দ্বিতীয়টো ট্ৰানজেকচন এপ্ৰিল মাহৰ 3 তাৰিখত দিয়া আছিল purchase goods from Sharma stores for ₹15,000 on credit অৰ্থাৎ শৰ্মা ষ্ট'ৰ নামৰ এখন দোকানৰ পৰা 15,000 টকা বাকিকৈ পণ্য সামগ্ৰী ক্ৰয় কৰা হৈছিল। আগৰ নিচিনাকৈ এই লেনদেনটো আমি ব্যাখ্যা কৰি চালে দেখিম ব্যৱসায় প্ৰতিষ্ঠানত পুনৰ বিক্ৰীৰ কাৰণে কিছু সামগ্ৰী কিনি অনা হৈছে। গতিকে সামগ্ৰী ক্ৰয় কৰিলে আমাৰ হ'ব টকা ব্যয় আৰু ব্যয় হিচাপৰ নিয়ম আছিলে বৃদ্ধি পালে তাক ডেবিট কৰিব লাগে। এক্সপেন্সেস একাউণ্ট যেতিয়া বৃদ্ধি হয় তাক ডেবিট কৰিব লাগে। গতিকে পাৰচেজ একাউণ্ট এই ক্ষেত্ৰত ডেবিট হ'ব। কিন্তু সামগ্ৰীখিনি কিনি আনি তাৰ প্ৰতিদান আমি এতিয়াও দিয়া নাই, দিম বুলি আমি প্ৰতিশ্ৰুতিহে হয়তো দি থৈ আহিছো। শৰ্মা ষ্ট'ৰ নামৰ এটা ব্যৱসায় প্ৰতিষ্ঠানত আমাৰ দেনা বৃদ্ধি পাইছে, লাইবিলিটি বাঢ়ি গৈছে। ভৱিষ্যতে আমি টকা 15,000 আদায় দিব লাগিব। দেনা হিচাপ বা লাইবিলিটি একাউণ্টৰ আকৌ নিয়ম আছিলে বৃদ্ধি পালে তাক ক্ৰেডিট কৰিব লাগে। গতিকে এইটো ট্ৰানজেকচন জাৰ্নেলৰ জৰিয়তে লিখিবলৈ হলে আমি পাৰচেজ একাউণ্ট বা ক্ৰয় হিচাপক ডেবিট কৰিব লাগিব আৰু যিখন দোকানৰ পৰা বাকিকৈ কিনি আনিছো সেই দেনাদাৰজনকো আমি
কৰিব লাগিব ক্ৰেডিট গতিকে নেৰেশনটো এই ধৰণে আমি লিখিব লাগিব ট্ৰানজেকচনটো জাৰ্নেল আকাৰত এনেকৈ লিখিব লাগিব 2024 ৰ এপ্ৰিল মাহৰ 3 তাৰিখ সামগ্ৰী ক্ৰয় কৰা হৈছে গতিকে আমি লিখিম purchase account debit ক্ৰয় কৰা হৈছিল শৰ্মা ষ্টৰৰ পৰা সামগ্ৰীখিনিৰ মূল্য আছিল 15000 টকা গতিকে ব্যয় 15000 টকা বুলি লিখিবা ডেবিট স্তম্ভত আৰু দেনা বৃদ্ধি পাব 15000 টকা গতিকে ক্ৰেডিট স্তম্ভটো আমি লিখিব লাগিব 15000 টকা ইয়াতো আমি নেৰেশন লিখিম আৰু নেৰেশনত লিখিম being goods purchased on credit বাকিকৈ পণ্য সামগ্ৰী ক্ৰয় কৰা হ'ল এইটো আছিল দ্বিতীয়টো ট্ৰানজেকচনৰ জাৰ্নেল এতিয়া আহিম তৃতীয়টো এপ্ৰিলৰ 5 তাৰিখত দিয়া হৈছিল ট্ৰানজেকচন আকাৰে withdrawn cash from bank for office use rupees 5500 কাৰ্যালয় বা ব্যৱসায়ত ব্যৱহাৰ কৰিবলৈ 5500 টকা বেংকৰ পৰা আহৰণ কৰা হৈছিল এই ট্ৰানজেকচনটো আমি বিশ্লেষণ কৰিলে দেখিম যেতিয়া বেংকৰ পৰা টকা উলিয়াই অনা হ'ল হাতত নগদ ধন বৃদ্ধি পালে অৰ্থাৎ এটা সম্পত্তি হাতত বৃদ্ধি পালে কিন্তু টকাখিনি যে উলিয়াই অনা হৈছিল বেংকৰ পৰা বেংকৰ জমা হ্ৰাস পালে বেংকৰ জমাখিনিও সম্পত্তি তেন্তে ইয়াত আমি নিয়ম প্ৰয়োগ কৰিলে ডেবিট আৰু ক্ৰেডিটৰ দুয়োটা সম্পত্তিৰে এটা বৃদ্ধি পালে আৰু আনটো হ্ৰাস পালে সম্পত্তি হিচাপৰ নিয়ম অকমান আগতেও কৈছিলো বৃদ্ধি হলে তাক ডেবিট কৰিব লাগে হ্ৰাস পালে তাক ক্ৰেডিট কৰিব লাগে নগদ ধন বৃদ্ধি পালে গতিকে নগদ ধনৰ হিচাপক ডেবিট কৰা হ'ব বেংকৰ বেলেন্স হ্ৰাস পালে গতিকে বেংকৰ হিচাপটো ক্ৰেডিট কৰা হ'ব ইয়াক এই ধৰণে লিখিলে হ'ল 2024 চনৰ এপ্ৰিল মাহৰ 5 তাৰিখ হাতলৈ নগদ ধন আহিলে নগদ ধনৰ হিচাপক ডেবিট কৰা হ'ব ক্যাশ একাউন্ট ডেবিট কিন্তু বেংকৰ জমা কমি গল গতিকে বেংকৰ হিচাপক ক্ৰেডিট কৰা হ'ব হাতত বৃদ্ধি পালে 5500 টকা গতিকে ডেবিট স্তম্ভত আমি 5500 টকা লিখিম আৰু বেংকৰ জমাও কমি গল 5500 টকাৰে গতিকে ক্ৰেডিট স্তম্ভটো লিখা হ'ব 5500 টকা এতিয়া আমি ইয়াতে লিখিম নেৰেশন being cash withdrawn for office use কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে নগদ ধন আহৰণ কৰা হ'ল এতিয়া আমি ডেবিট আৰু ক্ৰেডিট দুয়োটা স্তম্ভৰ যোগফল উলিয়াই লওঁ যোগফল উলিয়ালে পাবা 1,20,500 ডেবিটত যিমান হ'ব ক্ৰেডিটটো যোগ কৰিলে আমি সমানেই পাম 1,20,500 ডেবিট আৰু ক্ৰেডিটৰ পৰিমাণ সদায় একে সমান হ'বই লাগিব এই ধৰণে আমি জাৰ্নেল এন্ট্ৰি কেইটা লিখি উলিয়াব পাৰো ডেবিট আৰু ক্ৰেডিটৰ নিয়ম প্ৰয়োগ কৰি এইখিনিটো আছিল কেৱল প্ৰেক্টিছৰ বাবে যদিহে তোমালোকৰ এতিয়াও জাৰ্নেল এন্ট্ৰি লিখাত ডেবিট আৰু ক্ৰেডিটৰ নিয়ম প্ৰয়োগ কৰাত অসুবিধা হয় তেতিয়া হলে তোমালোকে মোক জনাবা মই নিশ্চয় তোমালোকক একাউন্ট কেনেকৈ ক্লাসিফাই কৰিব লাগে কেনেকৈ ডেবিট আৰু ক্ৰেডিটৰ নিয়ম প্ৰয়োগ কৰি জাৰ্নেল লিখিব পাৰি সেই বিষয়ও নিশ্চয় বুজাই দিবলৈ যত্ন কৰিম আজিৰ বাবে ইমানখিনিয়ে ধন্যবাদ